khadhu বনাম ধুনীয়া এখন গাঁৱত দুটা বুঢ়া বুঢ়ী আছিল সিহঁতে এদিন আলু কচু ৰুবলৈ পথাৰলৈ গৈছিল তেতিয়া হাবিৰ মাজৰ পৰা শিয়াল এটা ওলাই আহিল আহি ককা কি কৰিছা এইবুলি সুধিলে তেতিয়া শিয়ালে ক'লে আলু কচু ৰুইছোঁ তেতিয়া শিয়ালে ক'লে এনেকৈ নহয় ককা সিজাই সিজাই ৰুব লাগে সিজাই পিছদিনাখন ঘূৰাই গোটেইখিনি সিজাই ৰুলে ৰোৱাত কি কৰিলে ৰাতি শিয়াল আহি গোটেই আলু কচু উঠাই খাই পেলালে পুৱা উঠি গৈ বুঢ়াই চালে যে দেখিলে গোটেই আলু কচু খাই তহিলং কৰি দিলে তেতিয়া বুঢ়াই মূৰা কপলা হাত দিলা এই বুঢ়াই মূৰা কপলা হাত দি বুঢ়ীৰ লগত আলোচনা কৰি বোলে শিয়ালে এনেকৈ থাকিলে নহ'ব শিয়ালক মাৰি পেলাম আমি তাৰপিছত শিয়ালক মাৰা বুদ্ধি গাইছিলা বুঢ়াৰ গাত লালি চূড়া খানি শুই থাকিল বুঢ়ীয়ে এডাল লাঠি ধুনীয়াকৈ বুঢ়াৰ কাষত থৈ বাহিৰত কান্দি আছে আৰু বুঢ়া ঢুকাল বুঢ়া মৰিল কি হ'ব এতিয়া তেতিয়া শিয়াল আহিল আহি বুঢ়াক সুধিলে বুঢ়ী কিয় কান্দি আছা তেতিয়া শিয়ালক বুঢ়ীয়ে ক'লা যে বুঢ়া ঢুকাল মোৰ এতিয়া কি হ'ব বুঢ়াক মই কেনেকৈ ওলাই আনিম তুমি এই যা বুঢ়াক আনি খাগৈ যেতিয়া শিয়ালে ৰুমৰ ভিতৰত সোমাল তেতিয়া বুঢ়ীয়ে তৎক্ষণাত আহি দৰজাখন মাৰি দি বুঢ়াক কৈছে বুঢ়াক শিয়াল সোমাইছে মাৰ এতিয়া বুঢ়াই দৌৰা দৌৰিকৈ উঠি আৰু কথা নাই আৰু একদম পুৰা উদ্ধাৰ দি শিয়ালক মাৰিছিল মাৰোঁতে কি হ'ল বুঢ়াই শিয়াল দৌৰা দৌৰি কৰি থাকোঁতে দৰজাৰ ফাঁকেদি পুটুককৈ যাব পাৰিলে নহয় ওলাই দৌৰ মাৰি দিলে বুঢ়া শিয়াল গৈ ঘৰ পালেগৈ তাৰপিছত এদিন কি কৰিলে বুঢ়ীয়ে ছোৱালী ঘৰত বুলি ওলাই গুচি গৈছিল তাতে শিয়ালে লগ পালা পাই কি ক'লে বুঢ়ীক আগুৰি ধৰিলে বুঢ়ী মোক সেইদিনা মাৰিব চাইছিলি নহয় আজি তোক খাই পেলাম বুঢ়ীয়ে কাপোৰ মিনতি কৰি আকৌ ইফালে দি বুঢ়ী আহিম আজি মোক কিবাকৈ যাব দিব পাৰে বুলি কোৱাত যাব দিলা শিয়ালে বুঢ়ী গুচি গ'ল তাৰপিছত গৈ ছোৱালীৰ লগত কথা বতৰা পাতি গোটেইখিনি বাটৰ শিয়ালৰ লগত হোৱা কথাখিনি ছোৱালীক ক'লে তাৰপিছত কি হ'ল ছোৱালীজনীয়ে বুদ্ধি এটা দিলা নহয় মোৰ এটা লাও খোলা আছে তুমি লাও খোলাটোত সোমাই ঘূৰি ঘূৰি যায় ঘৰলৈ গৈ যাম নহ'লে শিয়ালে খাব ছোৱালীৰ কথা মতে বুঢ়ী লাও খোলাত সোমাল আৰু লাহে লাহে ঘূৰি ঘূৰি আহি আছে শিয়ালে ৰখি আছে এই বুদ্ধিটো বুজি নাপালে শিয়ালে আহি যেতিয়া সৰকাক পালে তেতিয়া শিয়ালে গম পালে এই লাওটোৰ ভিতৰত নিশ্চয় বুঢ়ীয়ে গ'ল ৰ বুলি দৌৰি গৈ লাও খোলাটো একে কোবাই ফালি দিলা হপককৈ বুঢ়ী ওলাই পৰিল তেতিয়া বুঢ়ী মোৰ আৰ কৰি তুমি আহিছিলি আজি তোক খাম তেতিয়া বুঢ়ী ক'লে নহয় বোপাই তোমাক আৰ কৰি অহা নাই মোৰ দেহাটো একেবাৰে অৱস্থা বেয়া মই সেইকাৰণে এইটো কৌশলেৰে ঘৰত আহিছোঁ মোৰ অৱস্থাটো খুবেই বেয়া মই এটা নাচ গান শিকি আহিছোঁ বাবা তোমাক নাচ গানটো শিকাই দিয়া মোক খাই কিনে তুমি আনন্দ কৰি নাচ গান কৰি থাকিবি শিয়ালে ভাল পালা তাৰপিছত শিয়ালে ক'লে বুঢ়ীক শিকাই দিয়ক তোমাক খাই উঠি মই নাচ গান কৰি থাকিম বুঢ়ী কৈছে ঠিকে আছে মই যি কওঁ তুমি আহ আহ ক'বা বুঢ়ী বুদ্ধি আছিল আকৌ বুঢ়ীয়ে ভাবিলে ঘৰত বুঢ়ী দুটা কুকুৰ আছিল এটাৰ নাম ক'লা এটাৰ নাম বগা এই বুঢ়ী কৈছে বগা আহ ক'লা আহ শিয়ালে কৈছে বুঢ়ী কৈছে বগা ক'লা শিয়ালে কৈছে আহ আহ বুঢ়ীয়ে কৈছে বগা ক'লা শিয়ালে কৈছে আহ আহ তেনেতে বুঢ়ীৰ মাত শুনি শিয়াল দুটা বুঢ়ীৰ ওচৰলৈ দৌৰি গৈ বুঢ়ীক ৰক্ষা কৰিলে শিয়ালক আগুৰি ধৰিলে ভুক 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 কৰোঁতে শিয়াল গুচি পতং দিলে বুঢ়ী বাচি গ'ল কুকুৰ আৰু বুঢ়ী লাহে লাহে ঘৰলৈ আহি ঘৰত ধুনীয়াকৈ বহি থাকিল তেতিয়া এই সাধুটোৰ পৰা ইয়াকে গম পায় কি গম পালা বাৰু তোমালোকে এই সাধুটোৰ পৰা এইটোৱে বুজি পালা কিবা এটা সমস্যা হ'লে মানুহৰ লগত আলোচনা কৰিব লাগে বিপদৰ পৰা তেতিয়া ৰক্ষা পাব পাৰি আৰু বুদ্ধিৰে আৰু এটা বুজি পালা যে হাতেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি এতিয়া বুজি পালানে সেইকাৰণে তোমালোকে সাধুবিলাক শুনিবা আৰু